হে দোস্ত, আপুনি এখন সৰু দোকান খুলিব বিচাৰিছে বা এটা বিজনেছ কৰিব বিচাৰিছে, কিন্তু তাৰ প্ৰচেছবিলাক আপুনি নাজানে। এইফালে আপোনাৰ লগত নাই বেছি পইচা, আপুনি কৰিব খুজিছে সৰু এটা বিজনেছ। তো মোৰ এই ভিডিঅ'টো একদম শেষলৈ চাওক। আজি অসমত এটা সৰু সুৰা বিজনেছ কৰিবলৈ কি কি ডকুমেণ্ট লাগে, ছেভিং একাউণ্টত কৰিবনে, কাৰেণ্ট একাউণ্টত কৰিবনে, GST কেতিয়া লাগিব, সকলোখিনি কথা আলোচনা কৰিম। জানেয়ে মই বিজনেছ ৰিলেটেড ভিডিঅ' বনাই ভাল পাওঁ। আৰু আজি মোৰ লগত আছে ধনৰেশ দা। এখেত বিজনেছ এক্সপাৰ্ট হয়। এখেতে চাই ডিজিটেল ফাইলিং, এখেতৰ এটা কোম্পানী আৰু এখেত ফাউণ্ডাৰ হয়, CEO হয়। তো আজি এখেতৰ পৰা ভালদৰে জানি ল'ম যে সৰু সুৰা বিজনেছ, মই ডাঙৰ তেনেকুৱা কোম্পানীৰ কথা কোৱা নাই আৰু যে কোনো মেনুফেকচাৰিং কিবা কোম্পানী, তাৰ কাৰণেতো বহুত চৰকাৰৰ কিবা কিবি লাগে। কিন্তু সৰু যদি কোনোবাই এখন দোকান দিব খুজিছে, ৰিটেইল শ্বপ এখন, যেনেকৈ আমিও দিছোঁ হেলমেটৰ দোকান কিবা কিবি, তাৰ কাৰণে একদম সাধাৰণ বস্তুখিনি কি লাগিব, GST কেতিয়া লাগিব, সেইখিনি অলপ বুজাই দিব লাগে। মানে প্ৰথম ষ্টেপ দাদা কি? লোকেশ্যনটো আমাৰ লাগিব যদি আমি অফলাইনত বিজনেছ কৰোঁ, আৰু অনলাইন প্ৰেজেঞ্চ হ'লে আমাৰ অনলাইনৰ প্ৰেজেঞ্চটো হৈছে আমাৰ ৱেবছাইটৰ পৰা হয়। আচ্ছা। তো জেনেৰেলি আমি লোকেশ্যন বেছিছ যেতিয়া বিজনেছ কৰিম, তেনেহ'লে আমাৰ দোকান বা যিকোনো আমাৰ অফিচ হ'ব, তো সেই লোকেশ্যনটোৰ অ'নাৰৰ লগত আমি এখন এগ্ৰিমেণ্ট কৰিব লাগে, ৰেণ্ট এগ্ৰিমেণ্ট হিচাপে। বা আপোনাৰ যদি নিজা ঘৰ মাটি হয়, তেনেহ'লে আপুনি তাতেও বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। তাতে আপোনাৰ সেনেকুৱা কোনো প্ৰয়োজন নহ'ব। আপোনাৰ তাতে মেইন বেছিক বস্তু যেনেকুৱা ইলেক্ট্ৰিচিটি বিলখন লাগে আমাৰ নিজৰ হ'লে আমাৰ নিজৰখন লাগিব, যদি মালিকৰ হয় তেনেহ'লে মালিকৰ বিলখন লাগিব। অ'কে, তাৰপিছত লোকেশ্যনটো হৈ গ'ল। মই ধৰক ভাড়া লৈছোঁ ৰুম এটা, তেওঁৰ পৰা এগ্ৰিমেণ্ট আনিলোঁ ভাড়াৰ মালিকৰ পৰা। তাৰপিছত নেক্সট কি কৰিব লাগিব? তাৰপিছত আমি সেই বিজনেছ অনুসৰি আমাৰ ট্ৰেড লাইচেঞ্চ এখন ল'ব লাগিব আমি। আচ্ছা। ট্ৰেড লাইচেঞ্চখন আমাৰ দুই ধৰণৰ থাকে। মিউনিচিপাল এৰিয়াত যদি আমি থাকোঁ, টাউনত থাকোঁ, তেনেহ'লে মিউনিচিপালটোৰ পৰা আমি ট্ৰেড লাইচেঞ্চ এখন ল'ব লাগিব। আৰু যি গাঁৱৰ অঞ্চলত, পঞ্চায়ত অঞ্চলত হয়, তেনে তাৰ পৰা এখন আমি লাইচেঞ্চ এখন ল'ব লাগিব। সেইখন উলিয়াই ইমান ডাঙৰ কথা নহয় আৰু। সেইখন ওলোৱাটো বহুতে সহজ প্ৰচেছ। আজিকালি অনলাইনতো হৈছে, আপুনি অনলাইনত যিকোনো ঠাইৰ পৰা আপুনি এইখন ওলাই ল'ব পাৰিব। তো লোকেশ্যন হৈ গ'ল, য'ত বিজনেছ দিব, য'ত দোকান কৰিব, তাৰ ওপৰত ট্ৰেড লাইচেঞ্চ বনাই ল'লে। এতিয়া 3 নম্বৰ ষ্টেপ দাদা কি আছিল? বেংক একাউণ্ট। অ'কে, এতিয়া বেংক একাউণ্ট মানে এনে নৰ্মেলিটো আমি সকলোৱে জানো যে বিজনেছ কৰাৰ কাৰণে কাৰেণ্ট একাউণ্ট লাগে। কিন্তু কিছুমানে ধৰক সৰু বিজনেছ কৰে, ধৰক এখন সৰু ফল মূলৰ দোকান দিলে, ম'ম' শ্বপ এখন দিলে, কোনোবা পাণ তামোলৰ দোকান দিলে, তেওঁলোকে নিজৰ পুৰণা একাউণ্টে, ছেভিং একাউণ্টটোৰে চলাই থাকে। মানে ভাবে কি পিছত যে ডাঙৰ হ'লে কাৰেণ্ট একাউণ্ট খুলি ল'ম দে। এইটো ঠিক নে বিজনেছ এটা আৰম্ভ কৰাৰ লগে লগে কাৰেণ্ট একাউণ্ট খুলিব লাগে? আপুনি কি কয়? মানে এনে মানে নিয়ম, বিজনেছ একাউণ্ট বুলি ক'লে কাৰেণ্ট একাউণ্টে বুজায়। তো এনে বিজনেছ কৰিলে আমি কাৰেণ্ট একাউণ্ট এটা আমাৰ লাগে, যিটো নেকি নিয়ম আৰু তাৰমানে। কিন্তু তথাপিও বহুত ক্ষেত্ৰত কাৰেণ্ট একাউণ্টৰ কিছুমান কমপ্লায়েন্স থাকে, GST থাকে, টেক্স দিব লাগে, বা ট্ৰানজাকশ্যন ভলিউমটো বেছি হয়, মেইনটেনেঞ্চ এটা থাকে কোৱাৰ্টাৰলি, সেইটো বেছি হৈ যায়। তো সেইকাৰণে সৰুতে আপোনাৰ ছেভিং একাউণ্টত কামখিনি কৰিব পাৰিব, একো অসুবিধা নাই। কিন্তু ফিউচাৰত যদি আপোনাৰ প্লেন আছে যে বিজনেছটো ডাঙৰ কৰিম বা নাম্বাৰ অফ ট্ৰানজাকশ্যন আপোনাৰ বাঢ়ি গৈছে, কাষ্টমাৰ আপোনাৰ বেছি হৈছে, তেনেহ'লে আপুনি কাৰেণ্ট একাউণ্টলৈ চিফ্ট এটা কৰি ল'ব পাৰে, নতুন এটা কাৰেণ্ট একাউণ্ট খুলি ল'ব। যদি বিজনেছটো পাৰ্টনাৰ হিচাপে কৰিব বিচাৰিছে, কিছুমানে সৰু দোকান এখনো 2-3জনে লগ হৈ দিয়ে, হা। তো লগ হৈ দিলে, এতিয়া ধৰক আপোনালোকে কৈছে কাৰেণ্ট একাউণ্টটোৱে, সেই একাউণ্টটো কাৰ পান কাৰ্ড লৈ বনাব? 3জনমানতো একেলগে চব একেলগে আছে, বা তাৰ নামত ধৰক যি বনাব লাগে, GST বনাব লাগিব, কাৰ নামত বনাব? মানে বস্তুটো কিনা গোটেইকেইটাই পাৰ্টনাৰ হৈ কিবা খুলিব লাগে তাৰমানে। হয়। তো যদি আমি ইণ্ডিভিজুৱেল কৰোঁ বিজনেছ এটা, তেনেহ'লে আমাৰ যিখন নিজৰ নামত পেন কাৰ্ড আছে, সেইখনেদি আমি গোটেইখিনি ৰেজিষ্ট্ৰেশ্যনটো আমি পাই যাম। বেংক একাউণ্টটো হ'ব, ট্ৰেড লাইচেঞ্চ, চব সেইখিনি আমাৰ হ'ব। আৰু দোকানৰ নামটো আপুনি ৰাখিব পাৰে ট্ৰেড লাইচেঞ্চত। কিন্তু যদি আপুনি এজনতকৈ বেছি পাৰ্টনাৰ হৈ যায়, 2জন বা 3জন, তেনেহ'লে আপোনাৰ তাতে আপুনি পাৰ্টনাৰশ্বিপ মানে এগ্ৰিমেণ্ট এটা কৰিব লাগিব। সেইটো বস্তু ক'ত কৰে? সেইটো আপোনাৰ যিকোনো আপুনি উকিলৰ পৰা, এক্সপাৰ্টৰ পৰা, আপুনি প্ৰফেচনেলৰ পৰা এগ্ৰিমেণ্ট, পাৰ্টনাৰশ্বিপ ডিড বুলি কয়, সেইখন আপোনাৰ যিখিনি আপোনালোকৰ কণ্ডিশ্যন থাকে, পাৰ্টনাৰৰ মাজত কিমান শ্বেয়াৰিং হ'ব, প্ৰফিট লছ, সেইখিনি গোটেইখিনি আপোনাৰ লিখি তাতে এটা ফাৰ্মৰ নাম দি আপোনালোকে এগ্ৰিমেণ্ট এটা বনাব লাগে। দোকানখনৰ নাম দি পিনি? হয়, দোকানখনৰ নাম দি এগ্ৰিমেণ্ট বনোৱাৰ পিছত সেই এগ্ৰিমেণ্টখন আপোনাৰ 6 মাহৰ ভিতৰত আপুনি ৰেজিষ্টাৰ কৰি ল'ব লাগে। ছ'চাইটি ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন অফিচ আছে গুৱাহাটীত, তাতে আপুনি ৰেজিষ্টাৰ কৰিব লাগে। আজিকালি অনলাইনতো কৰিব পাৰে। তো সেইখন ৰেজিষ্টাৰ কৰিলে আপুনি সেই ফাৰ্মৰ এগেইনষ্টত আপুনি পেন কাৰ্ড পাব এখন, ইউনিক পেন কাৰ্ড পাব এখন। সেই পেন কাৰ্ডখনেদি আপোনাৰ বিজনেছটো ৰেজিষ্ট্ৰেশ্যন হ'ব। তেতিয়া সেই পেন কাৰ্ডখন দি আপুনি বেংক একাউণ্টো খুলিব, আৰু সেই পেন কাৰ্ডখনৰ থ্ৰুদি আপোনাৰ যিমান ডকুমেণ্টেশ্যন গোটেইখিনি মেইনটেইন হ'ব। এতিয়া যদি আপুনি অলপ আৰু হায়াৰ লেভেলত ভাবিছে, তেতিয়া সেইটো পাৰ্টনাৰশ্বিপতো নহয়, সেইটো আপুনি বেলেগ এটা কৰিব লাগিব। সেইটোৰ নাম কি আছিল? যদি আমি অল ইণ্ডিয়াত বিজনেছ কৰোঁ, তেনেহ'লে আমি LLP ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, মানে বা লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ বুলি কয়। তাৰপিছত আমি আৰু তাৰ ওপৰত গ'লে প্ৰাইভেট লিমিটেড কোম্পানী আমি বনাব পাৰোঁ। মানে বৰ্তমান ধৰক আমি কেইজনমান বন্ধুৱে মিলি এখন ডাঙৰেই, ধৰক ডাঙৰো নহয় সৰু নহয়, এখন মিডিয়াম দোকান দিব খুজিছোঁ। তো আমি বন্ধু কেইজনে পাৰ্টনাৰশ্বিপ তেনেকুৱা ডিড কৰা ভাল নে LLP কৰা ভাল?
এতিয়া পাৰ্টনাৰশ্বিপ ডিডটোতকৈ মই LLP প্ৰিফাৰ কৰোঁ কাৰণ LLP হৈছে আপোনাৰ তাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছবিলাক ডিজিটেলি হয় আচ্ছা। তাতে আপোনাৰ কমপ্লায়েন্সৰ কামবিলাক আপুনি ঘৰত বহি মোবাইলত OTP দি সহজতে আপুনি কৰিব পাৰে আচ্ছা। CA ৰ পৰা প্ৰফেচনেলছৰ পৰা আপুনি কামখিনি ল'ব পাৰে কিন্তু যদি আপুনি পাৰ্টনাৰশ্বিপ ডিড বনায় তাতে অলপ আপোনাৰ দৌৰা দৌৰি থাকে অলপ মানে অলপ মেনুৱেল কাম থাকে য'ত আচ্ছা, অলপ উকিলৰ পৰা কিবা কিবি ল'ব উকিলৰ লাগে। পৰা লিখা মেলা এইবিলাক হয় কিন্তু আপুনি যদি LLP ত যায় LLP ৰ ফুল মিনিং কি আছিলে লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ যিটো নেকি খুব পপুলাৰ হৈছে এতিয়া আৰু ভাল আৰু তাত বিজনেছ কৰিব পাৰিলে আপোনাৰ ফিউচাৰো গ্ৰ' হয় আৰু চৰকাৰৰ স্কিমবিলাক বা লোন চোন লোৱাৰ ক্ষেত্ৰত আপোনাৰ সুবিধা হয় Okay. লাইবিলিটিটো আপোনাৰ মানে ভাল থাকে অ'কে এতিয়া ধৰক আমাৰ হেলমেটৰ দোকানখন মিন্ময় আৰু মই চলাই আছোঁ আমি দুটাৰ মাজত কি কৰা ভাল হ'ব LLP এতিয়া LLP এটা মই প্ৰিফাৰ কৰিম LLP এটা ছাজেষ্ট কৰিম LLP যদি কৰি লয় তেনেহ'লে বিজনেছৰ এক্সপানশ্যনটো ভাল হ'ব আচ্ছা। আৰু ভৱিষ্যতে বহুতখিনি তাতে সুবিধা পাব চৰকাৰৰ পৰা সুবিধা আৰু পাব পান কাৰ্ড চান কাৰ্ড LLP দি দিব LLP যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তাতে আপোনাৰ গোটেইখিনি ডকুমেণ্ট MOA AOA পান কাৰ্ড PAN কাৰ্ড গোটেইখিনি পাই যাব আৰু সেইটো এটা আপোনাৰ কোম্পানী হৈ গ'ল আচ্ছা আচ্ছা তাৰপিছত আপোনাৰ তাতে মেইন কথা যিটো মানে ভিতৰৰ কথা লাইবিলিটিটো আপোনাৰ বহুত লিমিটেড হয় সেইটো আপোনাৰ বেনিফিট থাকে তাৰমানে এনে আমি পাৰ্টনাৰশ্বিপ বা ইণ্ডিভিজুৱেল কৰিলে আমাৰ লাইবিলিটিৰ কথা লাইবিলিটি মানে লাইবিলিটি মানে আমাৰ যিটো ৰেছপনচিবিলিটি দায়িত্ব থাকে আমাৰ আচ্ছা 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 হয় তো সেইবিলাক আমাৰ মানে যেতিয়া আমি এটা সৰুকৈ মই কথা ক'ব খোজোঁ যদি সময় হয় হয়। নিশ্চয় নিশ্চয় তাৰমানে কথাটো কেনেকুৱা লাইবিলিটি বস্তুটো কেনেকুৱা যদি আমি এটা পাৰ্চনেল লোন লওঁ পাৰ্চনেল লোন ল'লে যদি আমি সেইটো নিজৰ একাউণ্টত নিজৰ পেন কাৰ্ডেদি লওঁ তেতিয়াহ'লে আমাৰ সেইটো যদি আমি কিবা কাৰণত লোনটো সময়ত আমি দিব পৰা নাই ঘূৰাই দিব পৰা নাই বেংকক তেনেহ'লে বেংকে আমাৰ ওপৰত একশ্যন ল'ব পাৰে নিজৰ ওপৰত নিজৰ আমাৰ ওপৰত একশ্যন ল'ব পাৰে আমাৰ নিজৰ পাৰ্চনেল এছেটছ মাটি বাৰী যি আমাৰ গাড়ী চাড়ী থাকে সেইবিলাকৰ ওপৰতো বেংকে আহি আমাৰ লিগেলি একশ্যন ল'ব পাৰে বা আমি মাটি বেচিও পইচাটো ঘূৰাই দিব লাগিব পাৰে কিন্তু যদি আমি কোম্পানী বা LLP প্ৰাইভেট লিমিটেড কৰোঁ তেনেহ'লে সেইটো বস্তু কোম্পানীৰ ওপৰত আহে আৰু যিখিনি লিগেল একশ্যন হ'ব কোম্পানীৰ ওপৰত আহিব লাইবিলিটিত আপোনাৰ ইণ্ডিভিজুৱেল কোনো হাৰ্ম নহ'ব অ'কে LLP খুলিলে যিকেইজন ডাইৰেক্টৰ আৰু পাৰ্টনাৰশ্বিপ সিহঁত খুলিলে আপুনি যে প্ৰথমতে কৈছিল সেইটোত নিজৰ পাৰ্টনাৰশ্বিপতো আপোনাৰ লাইবিলিটি থাকে তাতেও লাইবিলিটি থাকে কিন্তু আপুনি LLP প্ৰাইভেট লিমিটেডত সেইকাৰণে মানুহে ডাঙৰ কোম্পানী খুলিলে সদায় লিমিটেড বা পাৰ্টনাৰশ্বিপত LLPত কৰে বা প্ৰাইভেট লিমিটেডত কৰে যাতে নিজৰ যাতে প্ৰাইভেট একো নহয় আপোনাৰ একো ইছ্যু নহয় আপোনাৰ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত হওক এমপ্লয়ী লাইবিলিটিত হওক এই গোটেইখিনি আপোনাৰ কোম্পানীবিলাকত বেনিফিট পাব নহ'লে গোটেইখিনি আপোনাৰ নিজৰ ওপৰত টেনশ্যনটো আহিব চাপ'জ আপুনি কোম্পানী এটাত কাম কৰি আছে লেবাৰ এজন কিবা এক্সিডেণ্ট হ'ল তো সেইটো আপোনাৰ নিজৰ ওপৰত আহি যাব যদি আপুনি নিজৰ ফাৰ্মত নিজৰ পেন কাৰ্ডেৰে কামটো কৰে আৰু যদি আপুনি কোম্পানীৰ আণ্ডাৰত কৰে তে সেই কোম্পানীৰ আণ্ডাৰত কোম্পানীৰ যিটো ল আছে স্পেচিফিক ল আমাৰ ভাৰতত আছে কোম্পানী ল সেই কোম্পানীৰ লৰ আণ্ডাৰত সেই একশ্যনখিনি আপোনাৰ হ'ব তো বেছি প্ৰিফাৰ হয় LLP বা প্ৰাইভেট লিমিটেড আপুনি কৰক বিজনেছ আপোনাৰ ডাঙৰ লেভেলত কৰিব পাৰিব আপোনাৰ লাইবিলিটিৰ টেনশ্যনো কম থাকিব আৰু কমপ্লায়েন্স যিটো থাকে আমাৰ কমপ্লায়েন্স মানে কোম্পানী এটা খোলাৰ পিছত আমাৰ বছৰি বহুতখিনি কাম থাকে সেই কামখিনি আমি টাইমত সহজতে ঘৰত বহি ডিজিটেলি কৰিব পাৰোঁ অ'কে হৈ গ'ল সকলো আপোনাৰ ট্ৰেড লাইচেঞ্চ হৈ গ'ল বেংক একাউণ্ট হৈ গ'ল পাৰ্টনাৰ যদি আছে কেনেকৈ সকলো বুজাই দিলে যে পাৰ্টনাৰশ্বিপ ডিডো কৰিব পাৰে তাৰ ওপৰত LLP কৰিব পাৰে তাৰ ওপৰত প্ৰাইভেট লিমিটেড কৰিব পাৰে এতিয়া নেক্সট হৈছে এই GSTটোৱে মাথাটো গৰম কৰি দিয়ে যে মই আজিলৈকে ভালকৈ বুজি নাপালোঁ ক'ৰবাত গ'লে কিবা GST ইনক্লুডেড কিবা বস্তু কিনিলে মোৰ GST নাম্বাৰ খোজে এটা GSTৰ ওপৰত বাৰু এখেতৰ লগত ভালকৈ কথা পাতিম মানে মাজে মাজে এখেতৰ লগত ভিডিঅ' বনাই থাকিম বুলি ভাবিছোঁ কাৰণ বহুত এটা ইম্পৰ্টেণ্ট এটা যিহেতু এইটো ফাইনেন্সিয়েল এটা বস্তু এইটো যদি ভালকৈ ৰাখিব পাৰে আপোনাৰ বিজনেছৰ কোনো প্ৰব্লেম নাই আপোনাৰ ঘৰত পুলিচো নাহে আৰু এখেতৰ কথা কৈ দিছোঁ এখেতে যিটো ডিজিটেল ফাইলিং এইটো গোটেই অল অভাৰ ইণ্ডিয়াত আছে 200 মান ছাৰ্ভিচ এখেতে প্ৰভাইড কৰে এখেতৰ সম্পূৰ্ণ ডিটেইল ডেছক্ৰিপশ্যনত থাকিব এতিয়া দাদা আপুনি কওক যে এটা বিজনেছটো খোলাৰ লগে লগে GST ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে নে 2 দিনমান দেৰিকৈ কৰিলেও হয় না নকৰিলেও হয় না কেনেকুৱা বিজনেছে কৰিব লাগে নাই মানে মালটো অলপমান ভালকৈ বুজি দিয়কচোন দাদা তো এনে মানে GSTটো আমাৰ যেনেকুৱা কিছুমান ক্ষেত্ৰত আমাৰ লগে লগে লগা হৈ যায় যে আমাক লাগিবই তাৰমানে আৰু কিছুমান ক্ষেত্ৰত আমি তো 6 মাহ এবছৰ বা নোলোৱাকৈ আমি বিজনেছটো কৰিব এটা সৰু সুৰা ধৰ এই ম'মৰ দোকান এখন পাণ তামোলৰ দোকান সিহঁতকতো নালাগে তো তেওঁলোকক নালাগে তো সৰু দোকানৰ কাৰণে GSTটো এইটো নালাগে নকৰাকৈ চলিব পাৰে তো তেওঁলোকৰ সেনেকুৱা কোনো কমপ্লেইন্সৰ কথা নাই এতিয়া GSTটো কেতিয়া লাগে যদি আমি কিবা হ'লচেল বা ৰিটেইল ডিষ্ট্ৰিবিউটৰ কাৰোবাৰ পৰা মাল কিনিব লাগে তো তেতিয়াহ'লে আমাৰ নোলোৱাকৈ আমি থাকিব নোৱাৰোঁ সেইটো আমাৰ যাৰ পৰা আমি মাল কিনিম তেওঁলোকে আমাৰ GST নাম্বাৰ বিচাৰিব নহ'লে আমাক বস্তু নিদিব তো আল্টিমেট তেতিয়া আমাৰ ল'বলগীয়া হৈ যায় এনে জেনেৰেলি আমাৰ GST লিমিট আছে কিছুমান যে 40 লাখলৈকে আমি টাৰ্ণ অভাৰ নহ'লে আমাৰ নালাগে বা অসমত কেইখনমান ৰাজ্যত আমাৰ 20 লাখৰ লিমিট হ'লে আমাৰ নালাগে তো ছাৰ্ভিচত 10 লাখ হয় তো গুডছত আমাৰ 20 লাখ তো সেইটো প্ৰচেছত আমাৰ নিয়ম আছে কিন্তু যেতিয়া আমি এটা বিজনেছ কৰোঁ
তাৰ কাৰণে আমাৰ বিজনেছৰ এৰেঞ্জমেণ্ট কৰা বা মাল আনা বা বস্তু কিনা বেচা সেইবিলাকৰ কিছুমান ক্ষেত্ৰত আমাৰ GST নাম্বাৰ বিচাৰে বা মেইনটো প্ৰব্লেম আহে কাৰেণ্ট একাউণ্ট খুলিলেও আমাৰ বেংকে কেতিয়াবা GST নম্বৰটো নহ'লে আমাৰ একাউণ্টটো খুলি নিদিয়ে তো সেনেকুৱা কাৰণত আমি ল'ব লগা হয় আৰু এটা বিজনেছ আছে আমাৰ অনলাইন ই কমাৰ্চ বিজনেছ অনলাইন ই কমাৰ্চ বিজনেছত আমাৰ GST বিজনেছ আৰম্ভ কৰাৰ লগে লগে আমি ল'ব লাগিব যদি আমি কিবা বিজনেছ অনলাইন কৰিম বুলি ভাবিছোঁ ৱেবছাইটত হওক কিবা হওক যে এনেকৈ পঠাই দিম আমি ঘৰত হোম ডেলিভাৰী সেইটো GSTটো মেণ্ডেটৰী লাগিব আপুনি লগে লগে ল'ব লাগিব সেইটো লগে লগে এতিয়া এটা GST হৈ গ'ল এতিয়া এটা বহুত কথা থাকে এটা বিজনেছত যে লোন ক'ৰ পৰা ল'ব এতিয়া পইচা লোনটো ল'ব লাগিব এটা বিজনেছ কৰাৰ আগতে তো লোনৰ ওপৰতো এটা সম্পূৰ্ণ এক্সট্ৰাকৈ এখেতৰ লগত ভিডিঅ' বনাম বাৰু যে ক'ৰ পৰা কেনেকৈ লোন ল'ব আজি জাষ্ট কৈ আছোঁ ডকুমেণ্টখিনিৰ কথা কি ডকুমেণ্ট তো GST হৈ গ'ল এতিয়া ইনকাম টেক্স ফাইল কৰা বুলি কয় সেই ইনকাম টেক্স ফাইল কিমান টকা হ'লে কৰিব লাগিব কোনবিলাক মানুহে কৰিব লাগিব সেইটো অলপ কওকচোন ইনকাম টেক্সটো জেনেৰেলি আমাৰ ইনকাম হ'লে যে আমি ফাইলিং কৰিম সেইটো বহুত মানুহে ভাবে বা বহুতৰ এইটো এৱাৰনেছ নাই যে ইনকাম হ'লেহে আমি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিব লাগে এইটো হয় কিন্তু সেইটো নহয় আচলতে ইনকাম টেক্স ৰিটাৰ্ণটো হৈছে যে আমাৰ এটা ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ আমাৰ এটা ৰেজিষ্ট্ৰেশ্যন এজ এ টেক্স পেয়াৰ এজ এ বিজনেছমেন বা আপুনি যি কামেই নকৰক আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হয় মানে মাহত 10,000 টকা ইনকাম কৰিলেও ইনকাম আপুনি ইনকাম টেক্স ফাইলিং কৰিব পাৰে তাতে আপোনাৰ অসুবিধা নাই সেইটো হ'লে কি হয় আপোনাৰ ফিউচাৰত বা আপুনি যদি ভাবে যে লোন চোন কিবা ল'ব লগা আছে বা ল'ব তো তেতিয়া আপোনাৰ এজ এ বিজনেছমেন আপোনাৰ প্ৰথমে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটোৱে বিচাৰিব বেংক যিটো নেকি মিনিমাম 2 বছৰ বা 3 বছৰ আপোনাৰ পৰা বিচাৰিব তেতিয়া মানুহে লগে লগে সেই বস্তুটো নাপায় যাৰ ফলত তেওঁলোকৰ লোনবিলাক নহয় আৰু ৰখি যায় তো ধৰক এতিয়া পাৰ্টনাৰশ্বিপ হ'লে ফাৰ্মৰ নামত আমি সেই কৰিব লাগিব ITR ফাইল কৰিব লাগিব হয় ফাৰ্মৰ পেন কাৰ্ডৰ আমাৰ এগেইনষ্টত ITR ফাইল হ'ব আৰু কোম্পানীৰ হ'ব আৰু ইণ্ডিভিজুৱেল হ'লে তো প্ৰায় সকলো হৈয়ে গ'ল আপোনাৰ ডকুমেণ্ট বিজনেছ কৰিব ৰেডি হওক জাষ্ট কিন্তু আৰু এটা বা দুটা ডকুমেণ্ট লাগে এটা হৈছে MSME দাদা এই মালটো কি মানে চব বিজনেছত এইটো লাগিবই নেকি MSME আমাৰ মিনিষ্ট্ৰী হয় আৰু স্মল স্কেল মাইক্ৰ' এণ্টাৰপ্ৰাইজ তো তাতে আমাৰ যিকোনো বিজনেছ কৰিলে আমাৰ তাতে MSMEটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে উদ্যম ৰেজিষ্ট্ৰেশ্যন বুলি কয় তো সেইটো আমাৰ বেংকে বিচাৰে আমাৰ একাউণ্ট খুলিলে বা যিকোনো ক্ষেত্ৰত আমাৰ সেইটো লাগে বস্তুটো কি মানে বস্তুটো হৈছে আমাৰ এটা ৰেজিষ্ট্ৰেশ্যন এখন চাৰ্টিফিকেট হয় MSMEৰ ফুল ফৰ্মটো মাইক্ৰ' স্মল স্কেল এণ্টাৰপ্ৰাইজ হয় সেইখন আমি আধাৰৰ থ্ৰুদি আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ৰেজিষ্ট্ৰেশ্যন কৰিলে আমাৰ বিজনেছটো তাতে NIC মানে ফাৰ্মৰ এগেইনষ্টত এইটো কৰিব পাৰি ফাৰ্মৰ এগেইনষ্টত ইণ্ডিভিজুৱেলো হওক তাতে আমাৰ বিজনেছৰ কেটেগৰী হিচাপে আমি তাতে আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে যেনেকুৱা ইনকাম টেক্স আমাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ৰেজিষ্ট্ৰেশ্যন থাকে তো এইটো আমাৰ স্মল মাইক্ৰ' স্কেল এণ্টাৰপ্ৰাইজত আমাৰ চৰকাৰত এজ এ বিজনেছমেন আমি ৰেজিষ্ট্ৰেশ্যন হ'লোঁ তো তেতিয়া MSMEৰ ওপৰত আমাৰ চৰকাৰৰ যিমান স্কিম আহে যিমান লোনৰ স্কিম হওক বা গভৰ্ণমেণ্ট স্কিম ছাবচিডি স্কিম সেইবিলাক আমি ল'ব খুজিলে আমাৰ এই চাৰ্টিফিকেটখন লাগে ইভেন আজিকালি বেংকতো এইখন বিচাৰে একাউণ্ট খোলাৰ কাৰণে তো এইখন খুবেই দৰকাৰ আৰু অতি সহজতে আপুনি অনলাইনত এইখন এক্সপাৰ্টক পইচা নালাগে এইখনত নেক্সট ডিজিটেল ছিগনেচাৰ বুলি এটা বস্তু লাগে বিজনেছত কিবা পেন ড্ৰাইভ টাইপৰ বস্তু এটা বোলে এটা অলপমান বুজাই কওকচোন এইটো কি ডিজিটেল ছিগনেচাৰটো জেনেৰেলি আমাৰ ডিজিটেলি যেতিয়া আমি কিবা এখন কাগজত চাইন কৰিম ফাইলিং কৰিম তেতিয়া আমাক সেইটো লাগে জেনেৰেলি আমাৰ ট্ৰেডিশ্যনেল চাইনটো আমি চব কাগজতে কৰোঁ কিন্তু কিছুমান চৰকাৰী কাগজ কিছুমান ডিপাৰ্টমেণ্ট কিছুমান বিভাগ তাতে আমাৰ ডিজিটেল ছিগনেচাৰ এইটো মেণ্ডেটৰী হয় আমি যেনেকুৱা এতিয়া কোম্পানী এটা ডাইৰেক্টৰ হ'লে আমাৰ তাতে চাইনিংবিলাক আমাৰ ডিজিটেলি কৰিব লাগে CA যেতিয়া তেওঁলোকৰ যিখিনি কাম কৰে গভৰ্ণমেণ্টৰ ডকুমেণ্ট ফাইলিং চাইলিং কৰে কোম্পানীত তেতিয়া তেওঁলোকে তাতে ডিজিটেলি চাইন কৰিব লাগে এইটো ক'ত কি বস্তু এইটো কেনেকুৱা এইটো আপোনাৰ এটা পেন ড্ৰাইভৰ নিচিনা বস্তু হয় তাতে আপোনাৰ এটা ফাইল থাকে এনক্ৰিপশ্যন পাছৱৰ্ড প্ৰটেক্টেড হয় সেইটো আপোনাৰ তাৰ কোম্পানী আছে স্পেচিফিক কোম্পানী তাৰ পৰা আমি এইটো বনাব লাগে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনাৰ কোম্পানী বনাই নে এইটো সেইটো বনাই হয় আমি বনাই দিওঁ যিকোনো কাৰোবাক লাগিলে ডিজিটেল ছিগনেচাৰ আমি প্ৰভাইড কৰোঁ লাগিলে সেইটো পাই যাব এইটো ইমান ধৰক সৰু এটা বিজনেছৰ কাৰণে নহয় এইটো ডাঙৰৰ কাৰণে সেইটো ডাঙৰ বুলি নহয় আমাৰ যদি কেটেগৰীত আহি যায় আমাৰ যদি আমি এতিয়া ছাপ'জ কণ্ট্ৰেক্টৰ এজন ঠিকা কৰে তো তেওঁ যদি টেণ্ডাৰ মাৰিব খোজে টেণ্ডাৰিং জেম পৰ্টেলত অনলাইনত পাৰে তেতিয়া সেই ছিগনেচাৰটো তেওঁক লাগিব এতিয়া CA এজনক লাগিব তেওঁ ফাইলিং কৰিলে যে আমাৰ অডিটৰ পাৰ্পজত যেতিয়া আমি অডিট ফাইল কৰিম তেতিয়া আমাৰ ক্লাইণ্টে বা কাষ্টমাৰে নিজে সেইটো চাইনটো তাত ডিজিটেলি কৰিব লাগে তাতে আমাৰ মেনুৱেল ছিগনেচাৰৰ কাম নাথাকে তো এইটোৱে আছিল ভিডিঅ' চেষ্টা কৰিলোঁ যে যোনে বিজনেছ কৰিব বিচাৰিছে বা যিসকলে কৰিও আছে তেওঁলোকৰ লগতো বহুতৰ লগত এইবিলাক ডকুমেণ্ট নাই তো সকলোখিনি বনাওক ভালকৈ বিজনেছ কৰক বহুত ঠাইত মানে যাব পৰা যায় বিজনেছত মই যিহেতু অলপ ইণ্টাৰেষ্টেড এইবিলাকত